BTCआव दोलोनिफ्राय मन्थ्रि मोनाब्लाबो सोलियो होननानै बिबुंथि हाग्रामा महिलारिनि आसामाव 15 बोसोरसिम हिमन्त बिश्व शर्मानिनो सरकार थागोन आरो BTCआव 15 बोसोर BTCआव दोलोनि सरकार थागोन होननानै रोखा फोरमायथि हाग्रामा महिलारिनि दिनै गसाइगावआव BTCआव दोलोनिफ्राय गोदानै MLA देरहासार जानाय सभाराम बसुमतारी आरो रुपम राय बिथांखौ बरायो आरो बरायनाय हाबाफारियाव बाहागो लायो BTCनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया आरो नुजाथिनानै BTCआव दोलोनिफ्राय मन्थ्रि मोनाब्लाबो जेबो नङा होननानै रोखायै बिबुंथि खालामो हाग्रामा महिलारिया आरो मानोना BTCनि जौगानायाल' जानांगौ आरो बारायनांगौ होननानै बिबुंथि खालामो हाग्रामा महिलारिया। ওদালগুৰিৰ আৰম্ভ কৰি 3 দিন ধৰি আজিলৈকে আমাৰ আজি গসাইগাঁও আছে, ইয়াৰ পিছত কোকৰাঝাৰ আছে, ইয়াৰ পিছত বিজনী আছে, ইয়াৰ পিছত আৰু পৰ্বতজৰা ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হিচাপে মই কৰি আছোঁ। ইলেকশ্যন জিকাৰ পিছত আমাৰ দলৰ যিমান নেতা কৰ্মীসকল আছে সকলৰ লগত মই দেখা কৰাটো আমাৰ BTCআৱ দলৰ দায়িত্ব। যেহেতু বহুত পাব্লিকে বহুত ৰাইজে সকলো জাতি জনগোষ্ঠীয়ে সকলো শ্ৰেণী ৰাইজে আমাক বহুত কষ্ট কৰি পেলাই জিকাই দিছে, আমাক বহুত মৰম কৰিছে। তো আমি জিকি যোৱাৰ পিছত ৰাইজৰ হৈ কেনেকৈ কাম কৰিব লাগিব মই আমাৰ দলৰ কৰ্মীসকলৰ লগত আলোচনা কৰি আহিছোঁ আৰু আজি মই গসাইগাঁৱতো সেইটো একে কথাই কৈছোঁ যে এতিয়া আমি যেহেতু দিছপুৰত চৰকাৰ বনাবলৈ গৈ আছে, মন্ত্ৰীটো ডাঙৰ কথা নহয়, মেইন ইছ্যুটো হ'ল BTC উন্নতি কৰিব লাগে। চবেই বিচাৰিব, ব্যক্তিগতভাৱে মন্ত্ৰী বিচৰাটো ডাঙৰ কথা নহয়, সেইবিলাক চবেই বিচাৰিব, অকল মোৰ ৱাইফ শিউলি মহিলাৰী ইয়ে নহয়, চবেই বিচাৰিব, সেইটো অধিকাৰ আছে, পোৱা নোপোৱাটো বেলেগ কথা। কিন্তু আমাৰ কথাটো হ'ল BTC উন্নয়ন কৰাটো 1 নম্বৰ এজেণ্ডা, 1 নম্বৰ প্ৰায়ৰিটি। সাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত মই ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং মই কৰিম। PWD হওক বা PNRD হওক বা লেণ্ড ৰেভিনিউ হওক বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক, গোটেই ডিপাৰ্টমেণ্টটো লৈ পেলাই মই ৰিভিউ মিটিং কৰিব। যেহেতু আমাৰ কামটো এতিয়া চৰকাৰ হৈছে, ৰাইজৰ হৈ আমাৰ কাম কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে ডিপাৰ্টমেণ্টেল ৰিভিউ কৰি পেলাই কোনটো এই বছৰত কৰাটো বেছি ভাল হ'ব, কিছুমান কাম নেক্সট ইয়াৰত কৰিলেও হ'ব পাৰে। সেইকাৰণে মই এইবিলাক ৰিভিউ মিটিং কৰিম বুলি মই অলৰেডি আমাৰ কৰ্মীসকলক মই জনাইছোঁ। দিছপুৰত আপোনালোকৰ চৰকাৰ, BTCটো NDA চৰকাৰ, এতিয়া চুবুৰীয়া ৰাজ্য BTCটো লাগি থকা পশ্চিমবংগতে এটি ক'বলৈ গ'লে আপোনালোকৰ চৰকাৰ, তেনে ক্ষেত্ৰত আপোনালোকৰ উন্নয়নৰ যাত্ৰা কেনেকুৱা হ'ব গৈ? বিৰাট ভাল হ'ব। মই সেইটোৱে অপশ্যন দিছোঁ যে মন্ত্ৰী কথাটো ডাঙৰ কথা নহয়, BTC উন্নয়ন হ'ব লাগে, BTC বাজেট ভৰাই দিব লাগে, সেইটো মই অনুৰোধ কৰিছোঁ। মই অলৰেডি এইটো মই দিছপুৰ আৰু দিল্লীক মই জনাই দিছোঁ। মন্ত্ৰী দিলেও নহ'ব, আপুনি ৰিভিউ কৰিলে যেতিয়া নেকি ৰিভিউ কৰিব ডিপাৰ্টমেণ্টেল অফিচাৰসকলক লৈ, তেতিয়া সেইবিলাক সমস্যা ডাইৰেক্ট ডিপাৰ্টমেণ্ট অফিচাৰসকলে বা এই অঞ্চলত থকা MCLA, EM, MLA সকলে মোক জনাবই ফৰ্মেলি, তেতিয়া কাম আৰম্ভ হ'ব।